সুপ্ৰভাত বন্ধু বান্ধৱীসকল, মই ভাবোঁ আপোনালোক ভালে আছে আৰু মই গীতামণি দাসে শিৱসাগৰ বোৱাৰী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 7:30 হৈছে। মই আৰু মা উঠিলোঁ, মা গা ধুইছে। মই এতিয়া একাপ চাহ নহয়, কিন্তু মই খাইছোঁ নেমু আৰু গুড়ৰ ৰস। নেমু আৰু গুড়ৰ ৰস খালে ওজন হ্ৰাস পায় আৰু মই সেইটো নিজৰ ক্ষেত্ৰতে প্ৰমাণ পাইছোঁ। নেমু এপিচ কাটি উতলাই দিওঁ আৰু তেতিয়া বেছি পানীৰ পৰিমাণটো কমি যায়, তেতিয়া তাত অলপ গুড় মিলাই লৈ মই খাওঁ। ঠিক আছে, আজি আপোনালোকলৈ এটি ব্লগ আগবঢ়াইছোঁ, চাওকচোন কি হয় আগলৈ। ভাত পানী বনাই আজৰি হ'লোঁ। এতিয়া ভাবিছোঁ মই নিজ হাতেৰে বনোৱা কেইপদমান বস্তু আপোনালোকক দেখুৱাওঁ। এইটো বনাইছিলোঁ কফি কাপৰ পৰা আৰু পুৰণা ঊলসমূহ আছিল তাৰ দ্বাৰা বনালোঁ। আৰু যিটো বস্তুত মই এই বস্তু লগাই দিছোঁ, এইটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, যিটো কেক বনাওঁতে ব্যৱহাৰ কৰা হয়, কেকটো ৰখাবৰ বাবে প্লেটখন। আৰু এইটো হৈছে, তেওঁলোকে কৈ দিয়া তুমি এইটো কি ক'ৰ পৰা বনাইছোঁ, এইটো কি হয়? এইটো চিপছৰ আছিল মানে বক্স আছিল, ল'ৰাটোৱে চিপছ খাইছিল, মই পেলাই নিদি তাক ব্যৱহাৰ কৰিলোঁ। এইদৰে পুৰণা ঊলসমূহ ব্যৱহাৰ কৰি গল্ডেন কালাৰ মণি লগাই দিলোঁ। ইয়াত এতিয়া মই ফুল ভৰাই থৈছিলোঁ আৰু ইয়াতো ফুল ভৰাই থ'লেও দেখিবলৈ সৌন্দৰ্যটো বাঢ়ে। আৰু এবিধ বস্তু আছে, আপোনালোকক দেখুৱাইছোঁ মই। এইটো মই চিমেণ্টৰ পৰাই বনাইছোঁ। এইটো এটা বটল আছিল, বটলৰ মুখখন কাটি দিলোঁ, কাটি এইটো বনাই বটলটো তাত ভৰাই দিলোঁ। এয়া দেখুৱাইছোঁ আপোনালোকক, দেখিবলৈ পাইছে। এইটো বটলত এইদৰে বনাইছিলোঁ। আৰু আছে, আপোনালোকক মই লাহে লাহে জনাই থাকিম। কিছুমান মই ঘৰতে পোৱা সামগ্ৰীৰ দ্বাৰাই বস্তুসমূহ বনাইছোঁ। এইটো বটলত দেহামনে কি খাইছিলে? আমুল কুল খাইছিলে। আৰু এই আমুল কুল খোৱা বটলটো মই পেলাই নিদি কি কৰিলোঁ, তাত অলপ ৰছী অলপ আঠা লগাই ৰছীটো মেৰিয়াই গ'লোঁ। আৰু কিছুমান মোৰ পুৰণি ঊল আছিলে, সেই ঊলৰ দ্বাৰাই ফুলসমূহ বনাই তাত আঠা এনেকৈ লগাই দিলোঁ। এতিয়া চাগে এটা ফুল ৰখাব পৰা এটা পট হৈ গ'ল। এইটো বনাইছিলোঁ চামুচ, প্লাষ্টিক চামুচ, সেই প্লাষ্টিক চামুচৰ দ্বাৰা বনাইছোঁ। এইটো এটা মূৰ্তি এটা আছিলে, মই লগাই দিলোঁ, কালাৰ কৰিলোঁ, অলপ মোৰ মণি আছিল, মণিসমূহ মই লগাই দিলোঁ। আৰু এইটো ঠিক সেইদৰে মই চামুচৰ পৰাই বনাইছিলোঁ, তাত মই ফেব্ৰিক কালাৰ কৰি দিলোঁ। দেখোনকৈ ৰ'বা, মোক দেখুৱাবলৈ দিয়া। এইটো হৈছে এখন টাৱেলৰ পৰা বনাইছিলোঁ, মই টাৱেলৰ পৰা বনাইছিলোঁ। এয়া চাওক, এইটো এখন টাৱেল হয়। টাৱেলখন মই চিমেণ্টৰ দ্বাৰা এই বস্তুটো বনাইছিলোঁ আৰু অলপ দেখিবলৈ ধুনীয়া হ'বৰ বাবে মই ৰং কৰি দিলোঁ। দেখিছে আপোনালোকে, ৰং কৰি দিলোঁ, ৰং কৰি অলপ গল্ডেন আৰু হোৱাইট মণি তাত লগাই দিলোঁ। সেইটো পটত এইদৰে বনাইছিলোঁ। অৱশ্যে এই জাপিটো মই এদিনহে এটা ট্ৰাই কৰি চাওঁ বুলি এটাহে বনাই দিলোঁ। এইটো বস্তু বক্ৰম, যিটো আমাৰ চাৰ্টৰ কলাৰত আমাৰ যিটো বস্তু লগাই সেইটোক আমি বক্ৰম বুলি কওঁ। বক্ৰমৰ দ্বাৰা লগাই পিনে, আৰু এইটো এনেকুৱা কালাৰিং কাপোৰ পায়, সেই কাপোৰটো কিনি আনি এইবোৰ চমকি টমকি লগাই মই এটা আৰ্হি চাই আৰু এইটো চিলাই দিছোঁ, ৰাউণ্ডটো চিলাই দিছোঁ আৰু ইয়াত ৰঙা কাপোৰ লগাই দিছোঁ। এইদৰে এটাহে বনাইছিলোঁ। এইকেইটা আছিলে মাটিৰে পট, তাত মই কালাৰ কৰি গল্ডেন কৰি এইদৰে লগাই দিলোঁ। মই বনোৱা বস্তুকেইপদ আপোনালোকৰ ভাল লাগিছেনে মোক কমেণ্ট বক্সত জনাব। আৰু আছে, মই আপোনালোকক দেখুৱাম, মোৰ কাপ কেইটামান বনাই থোৱা আছে, মই আপোনালোকক দেখুৱাব বিচাৰোঁ। এইটো আছিল এটা বটল, কিবা দৰৱেই আহিছিল এইটো বটল। ইয়াকো মই ঠিক সেইদৰে এনেকৈ ফুলবোৰ বনালোঁ। এইদৰে ফুলসমূহ বনাই লৈ মই ইয়াত এনেকৈ লগাই ৰং কৰি এইদৰে বনাই দিলোঁ। এই ফটো ফ্ৰেমটো আপোনালোকে মন কৰকচোন,
কিহৰ পৰা বনাইছোঁ বাৰু গম পাবনে? এইটো এটা বেয়া ঘড়ী আছিল। ঘড়ীটো মই ভিতৰখন খুলি চব ঘড়ীটোৰ কাটাসমূহ উলিয়াই লৈ মোৰ মানুহজনৰ আৰু মোৰ ফটোৰ দুকপি লগাই এটা ফটো ফ্ৰেম মই বনাই দিলোঁ। দেখ পাইছে আপোনালোকৰ ওপৰৰ পৰা অলপ পোহৰ পৰি আছে। এইটো আছিল এটা ঘড়ী। এতিয়া দুপৰীয়া 2টা বাজিছে। ভাত পানী খাই উঠিলোঁ। খুবেই ভাগৰ লাগিছে দিনটো দৌৰা দৌৰি কৰি থকা। এতিয়া অকণমান ৰেষ্ট লওঁ, আকৌ আহিম বাৰু। এয়া দেউতাক আৰু পুতেকৰে ভাত পানী খাই উঠি ধেমালি কৰি আছে। কি কৰিছা তাহাঁনো? কি খেল খেলিছা তোমালোকে? আঙুলি খেল। এইটো কেনেকুৱা খেল আঙুলি খেল? অঁ, এইটো খেলৰ নাম মই আজিহে শুনিছোঁ দেই। কি খাইছা তুমি? কি খাইছা? চকলেট কি? কোনে দিলে? বাৰ্থডে কেক? কাৰ বাৰ্থডে আছিল? অঁ, আৰু কি চাইছা? এইবোৰ চাই ভাল পোৱা নি? এনি টাইম এইবোৰ ডাইনেছৰ লভাৰ হয়। বুজিছে এইবোৰ কি? এয়া কলডিল কাটি আছে মায়ে, কাৰণ আজি বৃহস্পতিবাৰ নিৰামিষ খাওঁ আমি। দিনতো তেনেকৈ গ'ল, এতিয়া ৰাতিৰ বাবে মায়ে কলডিল কাটি আছে। এইটো হৈছে ভীমকলৰ কলডিল। এয়া হৈছে ভীমকলৰ ফুল। ইয়াৰ ভিতৰত ৰেণু এডাল থাকে। সেই ৰেণুডাল আঁতৰাই দিলে ইয়াৰো এবিধ সোৱাদ লগা আঞ্জা হয়। আৰু যদি আমি এই ফুলপাহ ৰেণুডাল আঁতৰাই দিয়াৰ পিছত বেচন গুলি লৈ তাৰ লগত লেটিয়াই ফ্ৰাই কৰিলেও খাবলৈ খুব সোৱাদ লগা হয়। এয়া ৰাতি সাঁজ তৈয়াৰ হৈ গ'ল। যদি আপোনালোকে মোৰ আজি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।